নমস্কাৰ আজি আমি টেটত কম মাৰ্কছ থকা ছাৰবাইদেউসকলে ডিস্ট্ৰিক্ট সিলেকশন কেনেকৈ কৰিব আৰু কি কৰিলে হয়তো চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আজি এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু যেহেতু এলপি 3008 আৰু ইউপি 1750টা পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে আৰু জানুৱাৰী 2 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আবেদন কৰিব পাৰিব আৰু ইউপি যেহেতু 1750টা পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে তাতে সায়েন্স সোশিয়াল সায়েন্স আৰু হিন্দী এই তিনিটাই থাকিব গতিকে এইবাৰ ইউপিত কাট অফটো হাই হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু এলপিৰ ক্ষেত্ৰত এইবাৰ কাট অফটো কম হোৱাৰ বহুত কেইটা কাৰণ আছে আৰু কি কাৰণত হয়তো কম হোৱাৰ সম্ভাৱনা আছে ইয়াৰ আগৰ ভিডিঅ'টোত সবিশেষ জনা হৈছে আজিৰ ভিডিঅ'টো জনা হ'ব যে কম মাৰ্কছ থকা সকলে ডিস্ট্ৰিক্ট সিলেকশন কেনেকৈ কৰিব আৰু ডিস্ট্ৰিক্ট সিলেকশন কৰিবলৈ হলে আপোনালোকে যিখন ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্ট লিষ্ট আহিব সেই লিষ্টখন চাব যে কোনখন ডিস্ট্ৰিক্টত কিমানটা পদ আছে গতিকে যিকেইখন ডিস্ট্ৰিক্টত কম পোষ্ট আছে সেইকেইখন ডিস্ট্ৰিক্টত এপ্লাই নকৰাই ভাল কিয়নো যিসকলৰ মাৰ্কছ বেছি আছে প্ৰথমতে হোম ডিস্ট্ৰিক্ট সিলেকশন কৰিব তাৰ পিছত বাকি দুটা ডিস্ট্ৰিক্ট সিলেকশন কৰিব গতিকে কম মাৰ্কছ থকা ছাৰবাইদেউসকলে কম পোষ্টত থকা ডিস্ট্ৰিক্টখন সিলেকশন নকৰাই ভাল আৰু 2 নম্বৰতে আপোনালোকে চাব যে 2022 বা 23ত যে কোনবোৰ ডিস্ট্ৰিক্টত কাট অফ হাই গৈছিল আৰু কিছুমান ডিস্ট্ৰিক্টত কাট অফবোৰ এনে হাই যায় আৰু কিছুমান ডিস্ট্ৰিক্টত কম যায় ইয়াৰো বহুত কেইটা কাৰণ আছে গতিকে আপোনালোকে লিষ্টখন যদিহে চাই গতিকে ওয়েবসাইটত গৈ ডি ফাইনেল মেৰিট লিষ্ট বুলি মাৰি চাব আৰু মাৰি চোৱাতে আপোনালোকে গোটেই লিষ্টখন পাই যাব লিষ্টখন চালে আপোনালোকৰ এটা আইডিয়া আহি যাব যে কোনবোৰ ডিস্ট্ৰিক্টত কাট অফ হাই গৈছিল বা কোনবোৰ ডিস্ট্ৰিক্টত কাট অফ কম যাব গতিকে ইয়াৰ পৰা আপোনালোকৰ বহুত উপকৃত হ'ব কাৰণ কিছুমানৰ ডিস্ট্ৰিক্ট সিলেকশন ৰং হোৱাৰ কাৰণত কিছুমানৰ মাৰ্কছ থাকিও চাকৰি এটা নাপায় আৰু কিছুমানৰ কম মাৰ্কছ থাকিও চাকৰি এটা পায় ডিস্ট্ৰিক্ট সিলেকশন ভাল হোৱাৰ কাৰণত আৰু কম মাৰ্কছ থকা ছাৰবাইদেউসকলে চাকৰি এটা পাবলৈ হলে আপোনালোকৰ কৰণীয় কাম বহুত আছে সেই কামবোৰৰ ভিতৰত আপোনালোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বৰ্তমান লগ কৰি যেটো আগন্তক হ'বলগীয়া সিটেট আছে সেই সিটেটটো যাতে এপ্লাই কৰিবলৈ নিদিয়ে আৰু যদিহে এপ্লাই কৰিবলৈ দিয়ে তেতিয়া হলে বহুতেই হয়তো চাকৰি এটা নাপাব গতিকে সিটেটটো যদিহে আহে তেতিয়া হলে কাট অফ বহুত হাই যাব আপোনালোকে যেটো কল্পনা কৰিব নোৱাৰিব আৰু আপোনালোকে চাব যে এতিয়াৰ পৰা প্ৰথমৰ পৰা চাব লাগিব যে যেটো আমাৰ উইথড্ৰ সিস্টেম এই উইথড্ৰ সিস্টেমটো যাতে দিয়ে নহলে কিছুমানে হয়তো জিটি বা পিজিটি সিলেকশন হৈ থাকিব এলপি বা ইউপি থাকিব তেতিয়া হলে পোষ্টবোৰ ব্লক হৈ যাব গতিকে আৰম্ভণিৰ পৰা যেতিয়া অনলাইনটো আৰম্ভ হৈ যাব তেতিয়াৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰি এই সমস্যাবোৰ অৱগত কৰিব লাগিব যাতে যেটো আমাৰ উইথড্ৰ সিস্টেম এই উইথড্ৰ সিস্টেমটো যাতে দিয়ে নহলে কিছুমান গ্ৰেড 3 বা কিছুমান আনান বিভাগত চাকৰি পাব গতিকে এলপি বা ইউপিটো চাকৰি পাব গতিকে পোষ্টখিনি ব্লক হ'ব যাতে পোষ্টখিনি ব্লক নহয় আৰু ব্লক নোহোৱাৰ কাৰণত গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰি গোটেই কথাখিনি অৱগত কৰিব লাগিব তেতিয়াহে কম মাৰ্কছ থকা ছাৰবাইদেউসকলে চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু এইখিনি কাম যদিহে নকৰে তেতিয়া হলে চাকৰি আশা নকৰাই ভাল কাৰণ এইখিনি কাম কৰিলেহে কম মাৰ্কছ থকা ছাৰবাইদেউসকলে চাকৰি এটা পাব আৰু আপোনালোকে নাভাবিব যে বিলাকে এই কামখিনি কৰিব আমি ঘৰতে বহি থাকো গতিকে এই কথাখিনি কেতিয়াও নাভাবিব গতিকে যাৰ মাৰ্কছ কম আছে আৰু যদিহে চাকৰি লাগে তেতিয়া হলে সকলোৱে ওলাই আহি এই কামখিনি কৰক আপোনালোকে সকলোৱে চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু এই চেনেলৰ জৰিয়তে অসমৰ সমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থীক অনুৰোধ জনাইছো আপোনালোকে সকলোৱে আগবাঢ়ি আহি এই কামখিনি কৰক তেতিয়া হলে সকলোৱে চাকৰি এটা পাব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ